দেখিলো যে ৰাইজে এতিয়া লাহে লাহে বুজিছে নিজৰ জাতিটো ৰাখিব লাগে আৰু নিজৰ মাটি বাৰী ৰাখিব লাগে নিজৰ জাতি আৰু নিজৰ মাটি ৰাখিবলৈ হলে নিজৰ জাতিৰ পাৰ্টি লাগিব এই কথাটো বুজিছে সেই কাৰণে আমি শিকিলো West Bengalor পৰা শিকিলো West Bengale TMC তেওঁলোকৰ West Bengalor বেংগলী সকলৰ পাৰ্টি তেওঁলোকে ভালকে সাইজ কৰিছে এইটো নিচিনা নাগালেণ্ডতো নাগালেণ্ড নিজৰ পাৰ্টি সকলে জিকিছে মিজোৰাম পাৰ্টি সকলে জিকিছে আৰু খাসী হিলছ জাইণ্টিয়া হিলছ গাৰো হিলছ নিজৰ পাৰ্টিহে জিকিছে আৰু মিজোৰামটো কলো তেনেকা নিচিনা নাগালেণ্ডটো জিকিছে নিজৰ পাৰ্টিয়ে আমি অসমত কৰিবলৈ বাকি আছে অন্য ঠাইত তামিলনাডু তেওঁলোকে নিজৰ পাৰ্টি জিকিছে আৰু তেলেগু দেশম নিজৰ পাৰ্টি জিকিছে সেই কাৰণে আমাৰ মানুহে এতিয়া লাহে লাহে গম পাইছে আমি সকলোকে ধন্যবাদ দিছো এই আমাৰ APHLC জিকিবলৈ দুখীয়া মানুহ খৰি বিক্ৰী কৰা শাক পাচলি বিক্ৰী কৰা ট্ৰাক চলোৱা মানুহ অটো ৰিক্সা চলোৱা মানুহ ডেইলি লেবাৰ কাম কৰা মানুহ তেওঁলোকে কিছুমান দেখিলে চকু পানী ওলাই 10 টকা আমাক সহায় কৰিবলৈ আমাক দিয়ে 10 টকা কাৰণ তেওঁলোকৰ যিমান শক্তি আছে 10 টকা লৈ শক্তি আছে 10 টকা তেওঁলোকে আমাক দিছে আমি টকা দিবলৈ নহয় ৰাইজে আমাক টকা দি পেলাই এই যোৱা এই ইলেকশ্যনটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনটো আমি APHLC সকলে ফাইট কৰিলো এইটো ৰাইজে আমাক সহায় কৰাৰ কাৰণে কাৰণ ৰাইজৰ নিজৰ এতিয়া ধ্বংস হ'বলৈ ওলাইছে বুলি সকলোৱে গম পাইছে এই বিজেপি চৰকাৰে আমাক ধ্বংস কৰিবলৈ কৰিছে আৰু লগতে আমাৰ ট্ৰাইবেল সকলৰ নাম বহুতে ডিলিট কৰিলে ডিলিট মানে কেনসেল কৰিলে ট্ৰাইবেল সকলৰ নাম আৰু ট্ৰাইবেল সকলৰ মাজত 3 বছৰ 4 বছৰ আমি এপ্লিকেশন দিলেও আমাৰ নাম ভোটাৰ লিষ্টত নুহুমাই লগতে পোলিং সেন্টাৰ বহুত দূৰ কিছুমান মানুহ 40 কিলোমিটাৰ 60 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে পোলিং সেন্টাৰো নিদিলে আমাৰ ট্ৰাইবেল সকলক সেই কাৰণে বহুতে ভোট দিব নোৱাৰিলে আৰু লগতে ভোট নিদি দিব নোৱাৰা কথাটো অলৰেডি আমি কলো ডিলিট কৰা কথাটো কলো আৰু ইলেকশ্যন ভোট দিবলৈ অসুবিধা কথাটো কলো তেনেকা নিচিনা আৰু বহুত কথা আছে ইয়াত কিছুমান ঠাই কুকি সকলক SOO বুলি সাসপেনশন অফ অপাৰেশন বুলি ৰাখি পেলাই তেওঁলোকক আমাৰ চৰকাৰে ব্যৱহাৰ কৰিলে যে তেওঁলোকক বন্ধুকো ৰাখিবলৈ দিছে আৰু যদি বিজেপিক নিদিয়ে তেওঁ মাৰি পেলাম বুলি সেই কাৰণে এনেকা ভয় দেখুৱাই পেলাই ভোটটো আমাক নিদিবলৈ তেওঁলোকে কৰিলে এইটো বহুত ইন্টিমিডেশন আৰু ভয় দেখুৱা কাম কৰাৰ কাৰণে তেওঁলোকে ভোট আমাক দিব নোৱাৰিলে কাকু দিব নোৱাৰিলে এনেকা হৈ গল কিছুমানটো তেওঁলোকৰ নামত এই বন্দুক থকা সকলে দি দিলে এনেকা আছে সেই কাৰণে লাহে লাহে আমাৰ মানুহ গম পাইছে আমি সেই কাৰণে সকলোকে আমি ধন্যবাদ দিছো আজি এই ৰিভিউ মিটিংৰ পৰা আমি APHLCৰ পৰা ট্ৰাইবেল সকলক খিলঞ্জীয়া অসমীয়া সকলক আদিবাসী সকলক আৰু যি সকলে আমাক সহায় কৰিলে
সেই সকলক আমি সকলোকে ধন্যবাদ দি আজিৰ মিটিং ইমানতে আজিৰ সাংবাদিকসকলৰ মিটিং ইমানতে মই সামৰিলোঁ ধন্যবাদ এটা কথা স্যাৰ যি কাৰ্বি আংলং আৰু ডিমা হাছাও যিকেইটা মানুহে আপোনালোকৰ APSLC দলত যোগদান কৰিছে আৰু যিকেইটা মানুহে বৰ্তমানলৈকে যোগদান কৰা নাই সিহঁতৰ কাৰণে আপুনি কিবা এটা ক'ব বিচাৰেনে আমি দেখা মতে দিল্লী লিডাৰবিলাকো নেশ্যনেল লিডাৰবিলাকো এইটো কৈছে যে EVM টো টেম্পাৰিং কৰিব নোৱাৰিব পাৰে কিন্তু EVM যিবিলাকে চলাই তেওঁলোকক টেম্পাৰিং কৰিব পাৰে তাৰ মানে মানুহক যিবিলাকে চলাই তেওঁলোকক টেম্পাৰিং কৰাই সেইটো কথাটো অলৰেডি কৈছে নেশ্যনেল লিডাৰসকলো কৈছে আৰু সেইটো সঁচা কথা নিচিনা আমাৰ ট্ৰাইবেল সকলৰ মাজত হিংসা সদায় ৰাখিবলৈ হিংসাত্মক ঘটনা আকৌ কৰাবলৈ আৰু হিংসা মনটো ৰাখিবলৈ কাৰণে ট্ৰাইবেল সকলৰ নাম আদাৰ দেন কাৰ্বি সকলৰ নাম তেওঁলোকে EVM লৈ পেলাই টেম্পাৰিং কৰাইছে বুলি আমি সাসপেক্ট কৰোঁ এইটো সন্দেহ কৰোঁ কাৰণ ট্ৰাইবেল সকলৰ যিবিলাক আদাৰ দেন কাৰ্বি তেওঁলোকৰ সাপোৰ্ট টু APSLC লৈ কম বুলি দেখুৱাইছে কিন্তু আচলতে কম নহয় ইলেকশ্যনত আমি কেম্পেইন কৰাৰ সময়ত সকলোকে দেখিছোঁ সকলো এই কথাটো দেখিছোঁ ডিমাছা সকলো আমাক বহুত জইন কৰিলে কুকি সকলো সব জইন কৰিলে সকলোৱে জইন কৰিছে কিন্তু এতিয়া সেইটো কৰাটো এইটো আমাৰ মাজত হিংসা মনটো ৰাখিবলৈটো কাৰণে এই তেওঁলোকৰ ভোটটো কমাই দিছে বুলি আমি সাসপেক্ট কৰোঁ এইটো আৰু আমি শুনিছিলোঁ যে ভিতৰে আপোনালোকক সাপোৰ্ট কৰা মানুহ বহুত আছে বুলি শুনিছোঁ তাৰপিছত আহি থকা সময়ত এই কিবা সিহঁতে ওপৰত ওলাই আহিবনে যিকেইটা ভিতৰৰ আপোনালোকক সাপোৰ্ট কৰা মানুহবিলাক সেইটো আহিব এইটো খাটাং কথা কাৰণ এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টতো এইটো বিজেপিটো নহ'ব এতিয়া নহয় জানো ইণ্ডিয়া ব্লকহে হ'ব এতিয়া APSLC টো ইণ্ডিয়া ব্লকতে আছোঁ আমি সেইকাৰণে ইণ্ডিয়া ব্লকত আৰু জইন কৰা মানুহটো বহুত আহিব এতিয়া